हेलो फ्रेंड्स मैं विकास এই লকডাউনৰ হয়তো আপোনালোকে বোৰিং ফিল কৰিছে সেইবাবে মই আপোনালোকক ওচৰত ডায়াবেটিছ সম্পৰ্কে কিছু টিপছ আগবঢ়াইছোঁ যিবিলাক অনুসৰণ কৰিলে আপুনি এই বেমাৰটোৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব 5 বজাৰ পৰা আপোনাৰ দিনটোৰ প্লেন আৰম্ভ হ'ব নোৱাৰিবনে মনত ৰাখিব এই ডায়াবেটিছটো কোনো বেমাৰ নহয় কিছুমান নীতি নিয়মৰ মাজত চলিলে আপুনি এই বেমাৰটোৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব পুৱা 5:30 বজাৰ পৰা 7:30 বজালৈকে প্ৰায় 2 ঘণ্টা সময়খিনি আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰক পাৰিলে খোজকাঢ়াৰ অভ্যাসটো কৰক বহুত কামত আহিব ডায়াবেটিছসকলে সদায় এটা কথা মনত ৰাখিব ৰাতিপুৱা 8 বজাৰ পৰা আপোনালোকে খোৱা খাদ্য ষ্টাৰ্ট কৰিব পোনপ্ৰথমে আপোনালোকে ৰঙা চাহ খাব পাৰে বিনা চেনি নিদিবই আপুনি জানিব আপুনি চেনি নোহোৱাকৈ আপুনি চলিব লাগিব পুৱা 8 বজাৰ পৰা 9 বজালৈকে আপুনি যিকোনো ফল মূলৰ জুচ বনাই খাব পাৰে আমাৰ শাক চব্জিৰ ভিতৰত আপুনি তিতা কেৰেলা নহ'লে তিয়হ এইবিলাকৰ জুচ বনাই খাব পাৰে এটা কথা মনত ৰাখিব যিমান সেউজীয়া শাক পাচলি কেঁচাই খাব আপুনি তদুৰূপ সুস্থ হৈ আহিব 9 বজাত আপুনি 75 গ্ৰামৰ চাউল মানে একাপ চাউলৰ ভাত এবাটি হ'ব এই এবাটি চাউলৰ ভাত আৰু দালি এবাটি আৰু চব্জি এবাটি এইটো ল'ব পাৰে নহ'লে দুখন ৰুটি তাৰ লগত এবাটি দালি এবাটি চব্জি ল'ব পাৰিব মনত ৰাখিব ডায়াবেটিছ হোৱা ব্যক্তিসকল সদায় কাৰ্বহাইড্ৰেট পৰিহাৰ কৰিব লাগে যিমানে কাৰ্বহাইড্ৰেট পৰিহাৰ কৰিব সিমানে সোনকালে আপুনি সুস্থ হৈ আহিব ৰাতিপুৱা 11 বজাত যদি আপোনাৰ ভোক লাগিছে তেনেহ'লে আপুনি ফল মূল খাব পাৰে মিঠা জাতীয় ফল মূলসমূহ পৰিত্যাগ কৰিব দুপৰীয়াৰ আহাৰ আপুনি দুপৰীয়া 1 বজাতে শেষ কৰিব লাগিব দুপৰীয়া আহাৰত সেই ৰাতিপুৱাৰ দৰে একেই হ'ব ৰাতিপুৱা যেনেকৈ আপুনি 75 গ্ৰামৰ চাউল লৈছিলে এই 75 গ্ৰামৰ চাউল এবাটি হৈছিলে এবাটি ভাত এবাটি দালি এবাটি চব্জি ল'ব পাৰিব তাৰ লগত আপুনি কণীও খাব পাৰে কিন্তু সপ্তাহত 4টা মনত ৰাখিব এই ভাতৰ লগত আপুনি সদায় চালাড ল'ব চালাড আপুনি যিমান খাব সিমান পেটৰ কাৰণে ভাল আবেলি 4 বজাৰ পৰা 5 বজালৈকে আপুনি একাপ ৰঙা চাহ খাব পাৰে চেনি নোহোৱাকৈ তাৰ লগত ডাইজেষ্টিক বিস্কুট খাব পাৰে চুগাৰ ফ্ৰী বিস্কুটসমূহ বজাৰত এভেইলেবল পায় তাৰ লগত আৰু নহ'লে আপুনি চুজি খাব পাৰে মুড়ি খাব পাৰে আবেলি 4 বজাৰ পৰা 5 বজালৈকে আপুনি একাপ ৰঙা চাহ খাব পাৰে চেনি নোহোৱাকৈ তাৰ লগত আপুনি দুখন চুগাৰ ফ্ৰী বিস্কুট খাব পাৰে যদি আপোনাৰ ভোক লাগে তেনেহ'লে আপুনি চুজি অলপ খাব পাৰে চেনি নোহোৱাকৈ মুড়ি অলপ খাব পাৰে এটা কথা মনত ৰাখিব আপুনি গুড় চেনি আলু কিচমিচ এইবিলাক সদায় এৰাই চলিব ডায়াবেটিছ হোৱা ব্যক্তিসকলে এটা কথা মনত ৰাখিব আপোনালোকে ৰাতিৰ আহাৰ সদায় 7:30 বজাত শেষ কৰিব ৰাতিৰ আহাৰত আপুনি দুপৰীয়া যিমান খাইছিলে তাৰ আধাই কৰিব আধা বাটি ভাত নহ'লে এখন ৰুটি তাৰ লগত দালি এবাটি চব্জি এটা কথা মনত ৰাখিব আপুনি ৰাতি কেতিয়াও এনিমেল ফুড গ্ৰহণ নকৰিব এনিমেল ফুড বুলিলে কি বুজায় মাছ মাংস কণী গাখীৰ ঘিউ ইত্যাদি বুজায় এইবিলাক পৰিহাৰ কৰক সুস্থ থাকক আমি লাহে আহি শেষ পৰ্যায়ত পালোঁ ৰাতি 8 বজাৰ পৰা আপোনালোকৰ খোৱা টোটেল ষ্টপ এটা কথা মনত ৰাখিব মই ৰাতিপুৱা কৈছিলোঁ 8 বজাৰ পৰা খোৱা ষ্টাৰ্ট কৰাৰ কাৰণে সেইকাৰণে মই ৰাতি আহি পৰ্যায়ক্ৰমে মই 8টাত শেষ কৰোঁ ৰাতি 8টাৰ পৰা পুৱা 8টালৈকে এটা সময়খিনি আপোনালোকে কমপ্লিট ফাষ্টিঙত থাকিব লাগিব মানে উপবাস থাকিব লাগিব পাৰিবনে এই ফাষ্টিং অৱস্থাত আপুনি যদি পিয়া লাগে তেনেহ'লে আপুনি পানী খাব পাৰে ডায়েবেটিছ বা মধুমেহ ই কোনো বেমাৰ নহয় একচুৱেলি এই ডায়েবেটিছ হোৱা ব্যক্তিসকলৰ কি হয় পেটত থকা পেনক্ৰিয়াছসমূহে ইনচুলিন উৎপন্ন কৰিব বা কম পৰিমাণে উৎপন্ন কৰে ফলত কি হয় আমাৰ খোৱা খাদ্যবিলাকৰ পৰা যি গ্লুক'জ এই গ্লুক'জৰ ডাইৰেক্ট আমাৰ ব্লাডত গুচি যায় ফলত আমাৰ চুগাৰ লেভেলটো বঢ়াই দিয়ে ইয়াকে আমি ডায়েবেটিছ দিওঁ এটা কথা মনত ৰাখিব ডক্টৰবিলাকে যিবিলাক টেবলেট প্ৰেছক্ৰাইব কৰে সেইবিলাক আপোনালোকে কণ্টিনিউৱাছ নকৰিব কাৰণ চুগাৰ যিমান ভয়ানক তাতকৈ বেছি ক্ষতিকাৰক আমাৰ এই টেবলেট মই কোৱা টিপছসমূহ আপুনি ফ'ল' কৰক এক সপ্তাহৰ ভিতৰতে আপুনি চাব আপোনাৰ চুগাৰ লেভেল ডাউন হৈ মই কোৱা টিপছসমূহ যদি ভাল লাগে তেনেহ'লে এটা কাম কৰিব মোৰ ইউটিউব চেনেলখনৰ ছাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰ কৰিব আজিলৈ ইয়াতে ৰাখিছোঁ পিছলৈ পৰ্যায়ত মই এই চুগাৰ সম্বন্ধে আৰু বিস্তৃতভাৱে চাইণ্টিফিকলি মই বৰ্ণনা কৰিম ধন্যবাদ